হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই জানবিয়ে জানবি ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকক ক'ত গৈ আছোঁ, কি কৰি আছোঁ সকলোবোৰ দেখাম। এটি ব্যতিক্ৰমী যাত্ৰালৈ এইফালে মোৰ দাদাৰ ফ্ৰেণ্ড হয়, মোৰো ফ্ৰেণ্ডে হয়, নৱজ্যোতি দহতীয়া, আৰু আমাৰ লগত আছে এইফালে দাদা, এইফালে আছে পিকু। আজি আমি চাৰিওটাই এটা ব্যতিক্ৰমী যাত্ৰালৈ আৰম্ভ কৰিছোঁ। আপোনালোকক সকলোবোৰ দেখাই থাকিম, ক'ত গৈ আছোঁ, কি কৰিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আমি গৈ আছোঁ গুৱাহাটী টু মেঘালয় ৱাকখেন ভিলেজ। বহুতে জানে ৱাকখেন ভিলেজৰ মাওৰিংখাং ট্ৰেকৰ বিষয়ে। আৰু গুৱাহাটীৰ পৰা 4.5 ঘণ্টাৰ বাট হ'ব। আৰু ফেচবুক, ইনষ্টা, ইউটিউবত ইমান ধুনীয়া ঠাইবোৰ দেখি থাকোঁ, এবাৰ চাবলৈ বহুত বেছি এক্সাইটেড হৈ আছোঁ। আচলতে এই যাত্ৰাটো আমি আৰম্ভ কৰিছিলোঁ 21 মে' তাৰিখে। ব্যস্ততাৰ বাবে ভিডিঅ'টো আপলোড কৰাত বহুত বেছি পলম হ'ল। ইমান ধুনীয়া ঠাইবোৰ ইণ্টাৰনেটত প্ৰায় দেখিয়ে থাকোঁ, আৰু যিখিনি ঠাই নিজে উপভোগ কৰি আহিলোঁ আৰু সেইখিনি যদি ইউটিউবত আপলোড কৰি নথওঁ, মনত বহুত বেছি এটা আক্ষেপ থাকি যাব। সেয়ে ভাবিলোঁ আজি আপলোড কৰিয়ে দিওঁ। সেইদিনা বতৰটো ডাৱৰীয়া আছিল, বহুত ধুনীয়া পৰিৱেশ, আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। আৰু ভিডিঅ' আকাৰে যিমানখিনি পাৰোঁ সাঁচি ৰাখিছোঁ, এদিন ৰোমন্থন কৰিও বহুত বেছি ভাল লাগিব। এতিয়া আমি পালোহি ৱাকখেন ভিলেজ। ভালেখিনিয়ে টুৰিষ্ট আহিছে আৰু পৰিৱেশটো বহুত বেছি ঠাণ্ডা হয়। গুৱাহাটীৰ পৰা যিহেতু একো নোখোৱাকৈ আহিলোঁ, ইয়াতে টুৰিষ্ট ফুড কৰ্ণাৰ বুলি অকণমানি ৰেষ্টুৰেণ্ট এখন পালোঁ। ধুনীয়া চাফা ৰেষ্টুৰেণ্ট অকণমানি, আৰু ভাল লাগিলে ইয়াৰ পৰিৱেশটো। ইয়াতে আমি মেগী খাই ল'লোঁ। একো নোখোৱাকৈ ভোকে পিয়াহে আহিছোঁ, মেগী চেগী খাই ল'লোঁ ইয়াতে। খাই লৈ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। একেবাৰে আগত গৈ আছে মোৰ দাদা, ইফালে নৱ আৰু পিকু, আৰু এইফালে মই। আৰম্ভ কৰিলোঁ যাত্ৰা। সৰু সৰু খটখটিৰে শিলৰ খটখটিৰে আমি গৈ আছোঁ। চাফা আছিলে জেগাখিনি, আৰু এইফালে ডাষ্টবিন ৰাখি দিছে, বটল চটল পেলাবৰ কাৰণে, চিপছৰ পেকেট, তেনেকৈ ডাষ্টবিন ৰাখি দিছে। আৰু আগলৈ কি কি হয় আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম। ভিডিঅ'টো বেছি দীঘল নহয়, অকণমানিয়ে ভিডিঅ' হয়। আপোনালোকে আশা কৰোঁ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি এনেকৈ প্ৰায় 500মান ষ্টেপ তললৈ নামি গ'লোঁ। তললৈ নামি যাওঁতে ভৰি বহুত বেছি কঁপি গৈছিল। ইমান তললৈ 500মান ষ্টেপ একেৰাহে খোজকঢ়া বহুত কঠিন কাম। মেঘালয়ৰ আটাইতকৈ কঠিন ট্ৰেক বুলি কোৱা হয় এই ট্ৰেকটো। আৰু এইফালে এখন দলং পালোঁ, দলংখন পাৰ হৈ আমি এতিয়া ষ্টেপবোৰ উঠিছোঁ। এইবাৰ এটা পাহাৰৰ পৰা নামি একেবাৰে তললৈ আহি আকৌ বেলেগ এটা পাহাৰেদি উঠি গৈছোঁ। এতিয়া আমি ট্ৰেকটো কমপ্লিট কৰিবৰ কাৰণে গৈ আছোঁ। ভালেখিনি আমি টুৰিষ্ট লগ পাইছোঁ। কিছুমান ঘূৰি আহিছে, আধাৰ পৰা ঘূৰি আহিছে, কিছুমানে কমপ্লিট কৰি আহিছে। আৰু ইমান দূৰৰ পৰা আহিছোঁ, আমাতকৈ দূৰৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে টুৰিষ্ট, আৰু তামিলনাডু, আৰু ভালেখিনি আমি টুৰিষ্ট লগ পাইছোঁ। ৰাস্তাৰ মাজতে আমি কথাও পাতিছোঁ। তেখেতলোকে কিছুমানে কমপ্লিট কৰি আহিছে, কিছুমানে নাই কৰা। আমাৰ কাৰণেও এটা বহুত বেছি চেলেঞ্জিং
ট্ৰেক হয় এইটো গোটেইকেইটা সমবয়সৰ আছিলোঁ ফূৰ্তি ফাৰ্তা কৰি আমি পালোঁগৈ প্ৰথমটো ভিউ পইণ্ট নব কেনেকুৱা নাহুকে কমপ্লিট কৰি দিলি পিকু ফাটি গৈছে না না ফুৰা কৈ দে মোবাইল কেমেৰা আহাৰ লগে এই ওচৰত নাযাবি ওচৰত কেলে গৈছ সেইটো ছেকেণ্ড ভিউ পইণ্ট সেইটোলৈ যাম আমি ইয়াত গৈ আছোঁ মা মাই গড আহা এইখিনি নামি পেলাই এইফালে আকৌ যাব লাগিব এইফালৰ পৰা উঠি যাম আমি এইখিনি জেগালৈ কি মজা লাগিব ট্ৰেকটো বহুত বেছি ডিফিকাল্ট নহয় যদিও বহুত বেছি ভাগৰ লাগিছিল মই ভাষাৰে বুজাব নোৱাৰিম কিমান বেছি ভাগৰ লাগিছিল আৰু জেগাখিনি দেখি মনটো বেছি ফূৰ্তি লাগিছে কেতিয়া পাম আৰু এইফালে গৈ দাদা পালেগৈ এইফালে পিকু গৈ আছে ইমান ধুনীয়া জেগাখিনি ইণ্টাৰনেটত যিখিনি দেখি থাকোঁ এটা ব্যতিক্ৰমী যাত্ৰা এইখিনি তলৰ পৰা আমি আহিছোঁ এইখিনি বহুত বেছি তলৰ পৰা আমি কেইটা পাহাৰ পাৰ হৈ আহিছোঁ নাজানো কিন্তু বহুত বেছি ভাগৰ লাগিছে গোটেইখিনি ভিডিঅ' কৰা মোৰ কাৰণে সম্ভৱ নহ'ল কাৰণ মই নিজে ইমান কষ্টকৈ আহিছোঁ ভিডিঅ' কৰিবলৈ মোৰ এইখিনি হাতত শক্তিয়ে নাই ইমান বেছি ভাগৰ লাগিছে যদিও ঠাইখিনিয়ে মানে একদম পগলা কৰি দিছে ইমান ধুনীয়া ঠাই নিজৰ চকুৱে দেখা সমান হ'ব নোৱাৰে ভিডিঅ' কিমানখিনি কৰিব পাৰিছোঁ কিমানখিনি মোবাইলে কভাৰ কৰিছে এইটো নাজানো কিন্তু বহুত বেছি ভাল লাগিলে আৰু ঘূৰি আহোঁতেতো অকণমানো ভিডিঅ' কৰিবলৈ সাহসে নহ'ল বহুত বেছি ভাগৰি আছিলোঁ ট্ৰেকটো অহা যোৱা কৰোঁতে আমাক সম্পূৰ্ণ 4 ঘণ্টামান সময় লাগিছে আমি ট্ৰেকটো সম্পূৰ্ণ কৰি আহি গ'লোঁ ডাউকি আজি ৰাতিটো ইয়াতে থাকিম অহা ভিডিঅ'ত আপোনালোকক ইয়াৰ পাছদিনা কি কৰিলোঁ সকলোবোৰ দেখাম তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈ বাই